ৰ'বা কোৱাচোন এতিয়া কোৱা চোৱাচোন এতিয়া কথা মিনিলা দেখ লাডাখ লাইট তে জাপ মাৰি দিয়া তলত ৰাস্তা ঘূৰিছে তাই পিনে ৰাস্তাই নাই আমি খোজকাঢ়ি যাম এতিয়া যাওঁতে পানী নাছিল ইয়াতে থাকিব দিছে Hi guys, welcome back to my YouTube channel. মই ৰাজদীপ আৰু মই মোৰ YouTube channel আপোনাক স্বাগতম জনাইছোঁ এটা নতুন জাগাৰ পৰা এটা নতুন ঠাইৰ পৰা মোৰ লগত আছে মোৰ মানুহগৰাকী আজি বেছি অলপ স্বাগতম জনালো আপোনালোকক yes চাৰ্টৰ বুটামটো মাৰাই একদম বেয়া লাগিছে কেনেকুৱা এটা আল্টিমেট লাগি আছে এক্সট্ৰিম লেভেলৰ আপোনাৰ এটা নিউজ হয় মানে এইটো শুক্লাই নদী হয় ইয়াতে হঠাৎ পানী আহে হঠাৎ পানী নোহোৱা হৈ যায় আগত চাগে মেবি ভূটান গেট আছে কাৰণ ইয়াৰ পৰা বেছি দূৰো নহয় অৰুণাচল বৰ্ডাৰ মা কচম এনেকুৱা বেয়া ৰাস্তা দি আহিছোঁ বহুত বেয়া ৰাস্তা বহুত হেভি অফৰোডিং হয় তাতে মোৰ বাইকত আছে 3জন দেখুৱাচোন বাইকত আছে 3জন এজনকো নামিব দিয়া নাই বাৰু এতিয়ালৈকে কিন্তু যদি পঢ়িব লগা হয় মোক দেখা নাই মোক Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase. এটা অদ্ভুত বস্তু দেখা পালোঁ হে অদ্ভুত ইমান নহ'লেও অদ্ভুতেই হয় কাৰণ কিয় জানে এই যে তাৰকেইটা যে মই দেখালোঁ আগৰ শ্বটটোত ইয়াতে মানে ৰাতি হাতী ওলায় হাতী মানে বচাবৰ কাৰণে পিছপিনেও আছে চব তাৰবিলাক হাতীৰ পৰা বাচিবৰ কাৰণে এইটো কাৰেণ্টৰ তাঁৰ দি থৈছে মানে ৰাতি ইয়াতে কাৰেণ্ট দিয়ে যাতে হাতীয়ে শ্বৰ্ট খাই যায় মানে এইটো যাতে কৰিব নোৱাৰে অনিষ্ট বুজি পালে আল্টিমেট লেভেলৰ পানী আছে ৱাটাৰ ক্ৰচিং দেখিছে কেনেকুৱা এক্সট্ৰিম লেভেলৰ অকল আপুনি লাডাখতে নাপায় এনেকুৱা এক্সট্ৰিম লেভেলৰ ৱাটাৰ ক্ৰচিং ইয়াতেও পায় দিছ ইজ অসম এইটো লোৱাচোন তুমি আগতে যাই লোৱাচোন চাই লওঁ ৰাস্তাটো লাগে নহয় আহি আৰু নদী পালো নদীয়ে নদী তুমি কিবা ক'বা কেনেকুৱা এক্সপিৰিয়েঞ্চ এইটো মিনি লাডাখ হয় লাডাখ লাইট চৌফালে আপোন কি যায়গা জাৰ্চি আৰু হাফ পেণ্টহে পিন্ধি আহিব লাগিছিল তামাম জোচ কেনে লাগি আছে বঢ়িয়া দিদা একবাৰ চিঞৰ দিয়া বঢ়িয়া জিগা লালা মোৰ জোতাযোৰ হাতত লৈ কেনে লাগিছে এইটো হ'ল ৰাইনো যোৱা ৰাস্তাটো এইপিনে ৰাইনো ইক' ৰিজৰ্ট পায় আৰু এইপিনে গ'লে ট্ৰি হাউচ পায় আমি এতিয়া গৈ আছো ট্ৰি হাউচ আমি আহি পালো ট্ৰি হাউচ ট্ৰি হাউচ দেখাই আছো এজন দুজন আমি কেইজন আছো 5জন ইয়াতে আপোনালোকে টিকেট কাটিব পাৰে আহিলে ফাইনেলি আমি ট্ৰি হাউচৰ টিকেট কাটি ল'লো এতিয়া আমি যাওঁ ভিতৰত গাড়ী চলাই ORS খাই আছে যিহে পানীত ডুবাইছে পানীত ডুবাই মাৰিব ইহঁতে আৰু মোক হ'লে ORS দিয়া নাই নিজে অকলে খাই আছে ইপিনে দেখালে হ'ব ইপিনে পাৱাৰ হাউচ ইপিনে পাৱাৰ হাউচ Hold me close till I get up. Time is barely on our side. I don't wanna লেতেৰা কৰিব বাপা the storms we chase are leading. আজাবা ট্ৰি হাউচ আমি এতিয়া টাৱাৰত উঠিব যাই আছো আহা ৰাজি দৌৰ ভাগো লিনা এই ORS খাই পিছত আছা কেনেকে হ'ব
অৰেঞ্জ কা পিছত থাকিলে নহ'ব জলদি মই পুৰা ইনষ্টেণ্ট এনাৰ্জি পাই গৈছোঁ পেলাই মাৰি অ' মাই গড এডভেঞ্চাৰ পাৰিবানে উঠিব হেণ্ডেল নাই দেখোন ইয়াতে হেণ্ডেল চেণ্ডেল নাই ডাইৰেক্ট উঠিব লাগিব কেনেকৈ উঠিম উঠা তুমি আগতে উঠা নপৰা উঠা চেণ্ডেল খুলি আছে উঠিব খুলি যাওঁ পাৰি আমাৰ এজন প্লেয়াৰ আগত উঠিব ফাৰ্ষ্ট প্লেয়াৰ ৰ'বা ৰ'বা নহ'লে চেণ্ডেল পিছল আছে পিছে জোচ দিয়া প্ৰথমতে এবাৰ দি দিয়া জিংগা লালা দিয়া উঠা লীনা যা পিছে পিছে নামিম কেনেকৈ নামিবাহে নেকি ভাঙি পেলা দুজনৰো কঁকালটো ভাঙ Time is barely on our side. ঐ শব্দ কৰিছে দেখোন ঐ What's left? The storms we chase are leading us. মই উঠি আছো Love is all জিংগা we'll লালা ever trust. No, I don't ও কঁপিছে দেখোন নে মই কেনেকে নামিম ইয়াৰ পৰা we'll go ও বিদ্যা কঁপিছে বে through the wastelands, through the highways, till my shadow turns to sun rays. ও বিদ্যা কি কবে ভয় লাগিছে মোৰ তুমি চেণ্ডেল পিন্ধি উঠিছা যাওঁতে শ্লিপ চেণ্ডেল নহয় জোতা কেমেৰাটো ধৰা এইয়া বান্দৰ দেখাই নাই মোৰ মাথাটো ভালকে অলপ হালাই দিয়া বান্দৰ ফাইনেলি আই এম কামিং নামিম কেনেকে এইটোৱে চিন্তা লাগছে মোৰ জাপ মাৰি দিলে হ'ল নাই ল'ৰা নাই ফাইনেলি আহি পালো কেনে লাগছে আহি পালো চাৰি ইয়াৰ পৰা মানে ৰাতি গড় চৰ আহে নেকি হাতী চাতি আহে নেকি চাই থাকে ভূমিকম্প দিলেতো গোটেই বাগৰি পৰিম ন সঁচাকে এক্সট্ৰিম লাগি আছে আপোনালোকে আহক দ্য ট্ৰি হাউচ এণ্ড ইক' কেম্প ভয় লাগি আছে ভয়ৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আপোনাৰ অলপমান তে জাপ মাৰি দিয়া তলত আলটো মানুহ অকলে অকলে এৰি থৈ গৈছে মোক আপোন উতৰেগা অভি মোৰ সঁচাকে ভয় লাগি আছে কৰিছোঁ মোৰ একচুৱেলি হেৰি আছে ন এইটো কি বুলি কয় অ' বে কঁপিছে লাহে লাহে যাবা ৰ'বা এৰি থৈ গৈছা লাহে লাহে আহি থকা কৈ আছা এতিয়া লৈ যাম আপোনালোকক মেইন ট্ৰি হাউচলৈ য'ত লেট্ৰিন আছে ফুলনি বাগিচা আছে বিচনা আছে আৰু বহুত কিবা কিবি আছে কিটচেন আছে হা বহুত কিবা কিবি আছে কিন্তু ভিতৰত কি আছে মই এতিয়ালৈকে দেখা নাই কিয়া বুলি ভাবতা হে এইটোত বিন্দাছ উঠি আহিছোঁ এইটোত ভয় লগা নাই অলপো কাৰণ এইটো তাৰমানে অলপ ডাঙৰ ডাঙৰ চিৰি আছে ট্ৰি হাউচ এইটো বেডৰুম हुआ बेडरूम में लिखा हुआ है आका हुआ है एक हाथी बेडरूम में हाथी हाथी छवि आँकी थोड़ा আছে ओ रेस्टुरेंट এখন एक्चुअली बेलकनी মোৰ ঘৰলৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ একচুয়ালি তো ট্রি হাউস নহয় কি হয় গছৰ ঘৰ গছৰ ঘৰ দিনা আলহী খাব আহিছে একো আনা নাই এতিয়ালৈ আমাৰ ঘৰত হা আলহী সুধা হাতেৰে আলহী খাব নাই সুধা হাতেৰে আলহী খাব আহে আলহী খাব লাগে দে আলহী যদি নবহি তই থিয় হৈ থাক Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on
ঘাম পুটপুটাই বৈ আছে, পুটপুটকৈ ঘাম বৈ আছে, চব এইবিলাক চব ঘাম হয়। দুৰ্ভাগ্য, আমাৰ চবতো দুৰ্ভাগ্যই থাকে নেকি, সৌভাগ্য নাহে নেকি। লেট্ৰিনটো তালামাৰা ট্ৰি হাউচৰ, পাকঘৰটো আলহী আহিছে কাৰণে তালা মাৰি থৈ দিছোঁ, তালামাৰা। তলপিনে যাওঁ, বেডৰুমটো তালামাৰা। ভোক লাগিছে এতিয়া বহুত, এতিয়া খাব সোমাই আছো আমি। খাবানে ভোক তুমি? লাগা হে, ভোক লাগিছে। খাবা? খাম, কিয় নাখাম। কিয়? কিয়? তুমি নাখালে হ'ব। এয়া আপোনালোকে যদি ইয়াতে অহা নাই, আহিব পাৰে। ইয়াতে ধুনীয়া টেবুল চেয়াৰ পাৰা আছে, খাব পাৰে। আজি আমি দুজনে থাকো ৰাতি ইয়াতে। নাথাকো, ৰাতি আহিব। কেম্পো আছে ভিতৰত, কেম্পিং কৰি থাকিব পাৰে। থাকিব পাৰে নেকি ইয়াত? থাকিব দিয়ে। মেট্ৰেছ চেট্ৰেছ আছে, দেখা দিয়া ভিতৰত। মেট্ৰেছ কম্বল ইয়াতে থাকিব, আহিলে থাকিব পাৰে। কোনোবা আছে নেকি চাই লওঁ। নাই নাই, কোনো নাই। কোনোবা থাকিলে দিলে হয়। আজি খাদ্যত, আজি শুনা না, আজি লাঞ্চত কি অৰ্ডাৰ দিছিলা ইয়াতে আহি? চিকেন চাওমিন অৰ্ডাৰ দিছিলোঁ, আৰু ইয়াতে মোৰো আহি গ'ল চিকেন চাওমিন, লগত অমলেট অৰ্ডাৰ দিছোঁ, আহি পোৱা নাই এতিয়ালৈকে। আৰু ছাইডত দিছে, তাই নাখায়, তাই ব্ৰত, তাইৰ কাৰণে সেইকাৰণে বৰফি অৰ্ডাৰ দিছোঁ। তই বৰফিকে খা, ললিপপ বুলি চুই থাক। আৰু এই অমলেট আহি গ'ল, অমলেট। আৰু বাহিৰত বহুত ধুনীয়া বৰষুণ দি আছে। থাক দিয়া, তুমি কমফৰ্টেবল। কেনেকুৱা কেনেকুৱা ফিলিংছ? মহাৰাণা প্ৰতাপ সিং। ঐ ঐ গিৰি যাওঁগা ইয়াৰ। মই নুঠো নেকি? নেকি কেমেৰা? মোৰ ভয় লাগিছে। ভাল লাগিছে? আনএক্সপেক্টেড। এখন তৰোৱাল লাগিছিলে মোক। ইয়াতে ধৰি ল'ম ন? চাবা কিন্তু, ইপিনে টানিলে ইপিনে যাব, ইপিনে টানিলে ইপিনে যাব। মজা লাগি আছে তোমাক। সিপিনে টানিলে ইপিনে আহিব। ঢিলা কৰি দিয়া, ঢিলা কৰি দিয়া, ঢিলা কৰি দিয়া। একো নহয়, একো নহয়, আমি আছো। বহুত ভয় লাগি আছে। দাদা আহকচোন, আপুনি আহক না। আমি পিছত আছো, আমি ধৰিম নহয় পিছৰ পৰা। কেনেকে পৰিবা? নপৰা, একো নহয়। পিছৰ পৰা ধৰিম তো মোক। ইয়াতে আপুনি যিমানে লেবেল মাৰক, ঘোঁৰাত উঠিলে আপোনাৰ বুকু কঁপিবই। এই ঘোঁৰাটোৰ আপুনি যদি কিনিব পাৰে, মানে এওঁলোকে আনি দিব, এটাত 1.5 লাখ মানৰ পৰা আৰম্ভ হয়, হয় না? 1,60,000 পৰা আৰম্ভ হয়। মই কিনিম বুলি ভাবিছিলো, পিছে উঠি মোৰ নিকিনো লাগি গ'ল, নালাগে। কিন্তু উঠি বহুত ভাল লাগিছে, আৰু এবাৰ উঠো লাগিছে। পিছে বুকুখন, আৰু মানে আপুনি বেলেঞ্চ কৰিব নোৱাৰে, হিলি থাকে, পৰু লাগে, হয়নে? তোমাৰ কেনেকুৱা লাগিছে? তুমি জানচি ৰাণী হ'ব নোৱাৰা। আমাৰ লগত আছে সুনীল। সুনীল ভাই, কেমেৰাত কিয় অহা নাই? টিকলিটো হৈছে। ইহঁত অলপ কেমেৰা চাই হয়, মানে সুনীল অলপ কেমেৰা চাই হয়, কেমেৰা লাজ কৰে, অহা নাই সেইকাৰণে কেমেৰা ফেচ কৰিবৰ কাৰণে। চাওক প্ৰকৃতিৰ কি সৃষ্টি। যাওঁতে আমাৰ পানীয়ে নাছিলে ন, এতিয়া কেনেকুৱা পানী হৈ গৈছে চোৱা। নদীটোত পানীয়ে নাছিল, যাওঁতে, এতিয়া চোৱা। আমি খোজকাঢ়ি যাম এতিয়া, যাওঁতে পানী নাছিল, ইয়াতে থাকিব দিছে। ৰাস্তা ভুল হৈছে, তাই পিনে ৰাস্তাই নাই।
ধৰা মোৰ নহ'লে উঠাই লৈ যাব মোৰ মস্ত ভয় লাগে ইমান বেয়া পানী মোক উঠাই লৈ গৈছে লীলাই মোক এনেকে ধৰি লৈছে মই পানী বিৰাট ভয় লাগে কিবাকে গৈ আছো আৰু ইয়াৰ পানীখিনি গোটেই পথ এয়া ড্ৰাইভাৰ এক্সচেঞ্জ কৰিব এতিয়া মই নোৱাৰো তাৰমানে চালেণ্ডাৰ কৰিছো মই পানী ঢৌ চোৱাচোন লোকেল পানী ঢৌ চোৱা ঢৌ অ' মাই গড ইমান ক'লা পানী ন কেনেকে যাওঁ তুমি জোতাযোৰ খুলি দিয়া জোতাযোৰ খোলা যিমান দেখি দিলে কেনে এক্সপিৰিয়েঞ্চ অ' মাই গড বহুত ডাঙৰকে ঢৌ আহি আছে বলা ভাগো আৰু পানী আহি আছে ইয়াতে মানে 5 মিনিট পানী থাকে 5 মিনিট পিছতে পানী নোহোৱা হৈ যায় আজিৰ কাৰণে আমি ইমানতে সমাপ্ত কৰিব ওলাইছো আমি যাম এতিয়া ঘৰত যদি আপুনি নতুন হয় মোৰ চেনেলটোত অলপ হ'লেও যদি কিবা ভাল লাগিছে ভিডিঅ'টো চাই অলপ হ'লেও যদি মন চুইছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ লগত আছে দুজনী হেৰাৱতী তো আমি যাম এতিয়া জিংগালালা তো যদি ভাল লাগিছে নে তো আপোনালোকে আহিব এখন নদীৰ মাজৰ পৰা কমেন্ট কৰিবে এণ্ড সাবস্ক্ৰাইব কৰিবে লাইক কৰিব কমেন্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এই অন্ধজনীক নেক্সট ভিডিঅ'ত আকৌ দেখা পাব টিল দেন টাটা বাই বাই জয় আই অসম ৰবা কোৱাচোন এতিয়া পানী ঢৌ চোৱাচোন এতিয়া কোৱাচোন